নমস্কাৰ এক্সাম ক্ৰেক নম্বৰ চেনেলটোলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। টেট নাথাকিলে শিক্ষা বিভাগত চাকৰি হ'বনে? এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ আপোনালোকক আজি এই ভিডিঅ'ৰ মাধ্যমত দিবলৈ আহিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক চেনেলটোলৈ স্বাগতম জনালোঁ। লগতে যদিহে চেনেলটো আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। ব'লক আজি এটা নতুন বিষয়বস্তু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। টেট নাথাকিলে শিক্ষা বিভাগত চাকৰি হ'বনে? হয়, টিচাৰ্ছ এলিজিবল টেষ্ট অৰ্থাৎ টেট এক্সাম নাথাকিলে বা টেট আমাৰ নাথাকিলে, আমাৰ ক্লিয়াৰ হৈ নাথাকিলে আমি বা BEd বা DLEd ইত্যাদি ডিগ্ৰী নাথাকিলে আমি শিক্ষা বিভাগত চাকৰি পামনে? এতিয়া প্ৰথম কথা হৈছে টেট আমাক কেলৈ লাগে? টেট লাগে যিকোনো এজন শিক্ষক হিচাপে শিক্ষা বিভাগত আমি কৰ্মসংস্থাপন লাভ কৰিবৰ অৰ্থে টেটটোৰ প্ৰয়োজন। কিন্তু সকলো ধৰণৰ পদৰ কাৰণে টেটৰ দৰকাৰ নহয়। শিক্ষা বিভাগত বিভিন্ন ধৰণৰ পদ আছে। ফৰ এক্সাম্পল, কিছু জুনিয়ৰ এছিষ্টেণ্ট পদ বা ছিনিয়ৰ এছিষ্টেণ্ট পদ বা গ্ৰেড 4 এক্সামিনেশ্যন বা বিভিন্ন ধৰণৰ যি শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া আছে, সেই পদসমূহৰ কাৰণে টেটৰ কোনো বাধ্যবাধকতা নাই। অৰ্থাৎ তাত টেট নাথাকিলেও আপুনি ক্লিয়াৰ কৰিব পাৰিব বা টেট নাথাকিলেও সেই পৰীক্ষাৰ কাৰণে আপুনি এলিজিবল হ'ব। কিন্তু তাৰ কাৰণে কিছু উচ্চপদস্থ বিষয়াৰ পদসমূহৰ কাৰণে আপোনালোকৰ পাৰ্চেণ্টেজৰ কথাটো আহে। কিন্তু গ্ৰেড 4 বা গ্ৰেড 3 যি পদ হ'ব, সেই পদসমূহৰ কাৰণে কোনো ধৰণৰ অতিৰিক্তভাৱে আপোনালোকৰ টেটৰ প্ৰয়োজন নহয়। আগন্তুক দিনত যিহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম যথেষ্ট পৰিমাণে ওলাব আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ইয়াৰ হাই স্পট ওলোৱাৰ কথা আছে, সেই হেতুকে টেট নাথাকিলেও আপোনালোকে সেই পদসমূহৰ কাৰণে উপযুক্ত হ'ব। আৰু যিসমূহ উচ্চপদস্থ বিষয়াৰ পদ ওলাব শিক্ষা বিভাগতে, আৰু সেই শিক্ষা বিভাগৰ পদসমূহৰ কাৰণে আপোনালোকে যদি পাৰ্চেণ্টেজ থাকিলে এলিজিবল হ'ব। সেই হেতুকে আপোনালোকৰ মনৰ পৰা এটা কথা উলিয়াই দিয়ক যে আমাৰ টেট নাই, আমি শিক্ষা বিভাগত যিহেতু চৰকাৰী চাকৰি নাপাওঁ বা শিক্ষা বিভাগত যথেষ্ট পৰিমাণে পদ ওলাব, এই পদসমূহ আমি চাকৰি নাপাম। সেই হেতুকে এই কথা মনৰ পৰা উলিয়াই দিয়ক যে টেট নাথাকিলে আমাৰ শিক্ষা বিভাগত চাকৰি নহ'ব বা এডুকেশ্যন ডিপাৰ্টমেণ্টত আমি কোনো ধৰণৰ চাকৰি কৰিব নোৱাৰোঁ। এডুকেশ্যন ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ পদ আছে, যিসমূহ পদৰ মাজত দুটামান এক্সাম্পল আপোনালোকক ক'লোঁ, যেনেকৈ গ্ৰেড 3, গ্ৰেড 4 পদ আৰু উচ্চপদস্থ বিষয়া পদ। বিভিন্ন ধৰণৰ পদসমূহো আপোনালোকৰ টেট নাথাকিলেও আপুনি এলিজিবল হ'ব। আপুনি কিছু ক্ষেত্ৰত পাৰ্চেণ্টেজৰ দৰকাৰ হ'ব। সেই হেতুকে নিশ্চিন্ত মনে থাকক যে টেট নহ'লেও আপোনালোকে আগন্তুক আহিবলগীয়া সকলো 1 লাখ চাকৰি, যি শিক্ষা বিভাগত অত্যাধিক পৰিমাণে চাকৰি ওলাব, সেই শিক্ষা বিভাগৰ পদসমূহত আপোনালোকে উপযোগী হ'ব এপ্লাইৰ কাৰণে। আৰু ইয়াকে ক'লোঁ, ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।